কেইদিনমানৰ আগত গৰিমা বৰ হেন্দুৰক লৈ পেলাই এটা ভিডিঅ' বনাইছিলোঁ। যিসকলে চাইছে গম পাইছে চাগে ভিডিঅ'টোত কি কোৱা হৈছিলে। যিসকলে নাই চোৱা তেওঁলোকে ভিডিঅ'টো চাই ল'ব। তাতে 95% মানুহে সহমত প্ৰকাশ কৰিছে, কিন্তু এনেকুৱা কিছুমান মানুহ ফেচবুক বা ইউটিউবত পালোঁ মই। কমেণ্টখিনি দেখি মই নিজে আচৰিত হৈছোঁ। তেওঁলোকে কি কমেণ্ট কৰিছে যে গৰিমা বৌ জুবিনৰ পত্নী, সেইকাৰণে সেন্দুৰ লৈছে। তোৰ যোগ্যতা কি আছে? আমাৰ জুবিন দাই জাতি ধৰ্ম বিচাৰ নকৰাকৈ সকলো একতা হৈ থকাটো বিচাৰিছিল। আমাৰ জুবিন দাই ধনী দুখীয়া বিচাৰ নকৰাকৈ মানুহক মানুহ হিচাপে সন্মান কৰিছিল। জুবিন দা চেলিব্ৰিটি বুলি ৰেষ্টুৰেণ্টত খাবলৈ যোৱা নাছিল। তেওঁ যদি ফুটপাথত সৰু দোকান এখন দেখিছে, বেঞ্চত বহি তাতে চাহ খাইছিল, তাতে পুৰি খাইছিল। মানুহৰ মানুহ আছিল জুবিন দা। আপুনি জুবিনৰ অনুৰাগী হ'ব পাৰেনে? কাৰণ আপোনাৰ চিন্তাধাৰা দেখোন বহুত বেলেগ। মই সেই ভিডিঅ'টোত যোগ্যতা নিৰ্ধাৰণ কৰা নাছিলোঁ। মই মাত্ৰ এটাই কৈছিলোঁ, আজি জুবিন দাৰ পত্নী গৰিমা বৌক দেখি আন 10 গৰাকীয়ে সাহস পাইছে। বহুতৰ মন যায় যে স্বামীৰ নামৰ সেন্দুৰখিনি ল'ব বিচাৰে, কাৰণ সেন্দুৰখিনি এগৰাকী মহিলাৰ কাৰণে সাহস। গতিকে আপোনালোকে ওচৰৰ গাঁৱৰ বোৱাৰীজনীয়ে সেন্দুৰখিনি ল'লে একচেপ্ট কৰিবনে নাই, মই সেই বুলি সুধিছিলোঁ। বহু নাৰীয়ে কিন্তু সমৰ্থন কৰিছে, বহু পুৰুষেও সমৰ্থন কৰিছে, কিন্তু দুজন মানে যোগ্যতা নিৰ্ধাৰণ কৰিলে। খুব বেছি দুখ লগা কথা। জুবিন দাই কেতিয়াও যোগ্যতা নিৰ্ধাৰণ কৰা নাছিল, মানুহক মানুহ হিচাপে সন্মান কৰিছিল। গতিকে আপুনি জুবিন দাৰ অনুৰাগী হ'বই নোৱাৰে, কাৰণ আপোনাৰ চিন্তাধাৰা, আপুনি ষ্টেটাছ চাই পেলাই মানুহক জাজ কৰে। মানুহক ষ্টেটাছ চাই জাজ নকৰিব, মানুহক মানুহ হিচাপে সন্মান কৰক। জাতি ধৰ্ম নিৰ্বিশেষে ধনী দুখীয়া বিচাৰ নকৰাকৈ মানুহক কৰ্ম চাই পেলাই সন্মান কৰক। আজি ষ্টেটাছ চাইহে মানুহে কৰ্ম কৰিব পাৰে নেকি? আজি মই দুখীয়া, মই মানে সেন্দুৰখিনি ল'ব নালাগে। জুবিনদাৰ পত্নী গৰিমা বৌয়েহে সেন্দুৰখিনি ল'ব পাৰে। আপুনি সেইটো কেনেকুৱা ধৰণৰ মন্তব্য কৰিলে? প্ৰায় 5জন মানে তেনেকুৱা কমেণ্ট কৰিছে। আৰু এটা কমেণ্ট পালোঁ, তেওঁলোকে কৈছে যে স্বামীৰ মৃত্যুৰ পিছত সেই মানুহজনৰ সেন্দুৰ লৈ বেলেগলৈ বিয়া হ'ব, আমুক তামুক, বা কি সেইজনৰ নামতে সেন্দুৰ লৈ জীৱন কটাই দিব নেকি? এনেকুৱা ধৰণৰ কমেণ্ট কিছুমান পালোঁ। চাওক, মই সেই ভিডিঅ'টোত কোৱা নাই যে মৃত্যুৰ পিছতো স্বামীজনৰ নামতে আপুনি গোটেই জীৱনটো কটাই দিয়ক। কাৰোবাৰ স্বামীজন সৰুকালতেই ঢুকাই গৈছে, মই তেওঁক নকওঁ যে স্বামীৰ নামতে সেন্দুৰখিনি লৈ আপুনি জীৱনটো পাৰ কৰক, মই নকওঁ। যদি তেওঁলোকৰ ইচ্ছা আছে, যদি তেওঁ ভাল জীৱনসংগী এজন পায়, ঘৰৰ মানুহে যদি তেওঁক দ্বিতীয় বিবাহ কৰিবলৈ অনুমতি দিয়ে, আলোচনাৰ মাধ্যমেৰে তেওঁ যদি সুখী হয় কাৰোবাৰ লগত, তেওঁ দ্বিতীয় বিবাহ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। স্বামীক ডিভোৰ্চ দিয়াৰ পিছত হওক বা স্বামীৰ মৃত্যুৰ পিছত এগৰাকী মহিলাই দ্বিতীয় বিবাহ কৰিব পাৰে, কাৰণ সকলোকে এজন জীৱনসংগীৰ প্ৰয়োজন। কিন্তু কোনোবা মহিলা আছে যি নেকি দ্বিতীয় বিবাহ নকৰে। এতিয়া মোৰ দেউতা ঢুকাই গ'ল, মোৰ মাটো দ্বিতীয় বিবাহ কৰিবলৈ দিনো নাই বা নকৰেও। যদি কোনোবা নাৰীয়ে দ্বিতীয় বিবাহ নকৰি ইচ্ছা কৰে যে মই সেন্দুৰখিনি লৈ থাকোঁ মোৰ মানুহজনৰ নামত, তাত আপোনাৰ আপত্তি কিয়? মই কোৱা নাই যে তুমি সেন্দুৰখিনি লৈ তুমি বিয়া নোহোৱাকৈ ঘৰত বহি থকা, মই কাকো জোৰ কৰা নাই। মই মাত্ৰ ভিডিঅ'টোত এটাই কৈছোঁ যে কাৰোবাৰ যদি ইচ্ছা যায়, তেতিয়াহ'লে গৰিমা বৌৰ নিচিনাকৈ সেন্দুৰকণ ল'ব পাৰে, কাৰণ সেন্দুৰখিনি এগৰাকী নাৰীৰ সাহস। কিন্তু সেন্দুৰখিনি নোলোৱা মাত্ৰক বহুতে দুৰ্বল বুলি ভাবি লয় এগৰাকী নাৰী। কিছুমান কমেণ্ট কৰাৰ আগত চালি জাৰি চাব। মই আগতেও ভিডিঅ' বনাইছোঁ দ্বিতীয় বিবাহক লৈ, যে কোনোবা বিধৱা মহিলাই বা কোনোবা ডিভোৰ্চি মহিলাই দ্বিতীয় বিবাহ কৰিব পাৰে যদিহে তেওঁ উপযুক্ত এজন জীৱনসংগী, মনে বিচৰা এজন জীৱনসংগী পায়। বুজিছে নহয়? মানে ওপৰতে কমেণ্ট কৰি দিয়ে। মই সেই ভিডিঅ'টোত মই গৰিমা বৌৰ লগত মই নিজক কেতিয়াও তুলনা কৰা নাই। মাত্ৰ মই এটাই কৈছোঁ, গৰিমা বৌৰ নিচিনাকৈ আপুনি আমাৰ নিচিনা সাধাৰণ মহিলাসকলকো একচেপ্ট কৰিব পাৰিবনে নাই? সমাজখনক মই প্ৰশ্ন কৰিছোঁ। তাতো আপত্তি আপোনালোকৰ। আচৰিত লগা কথা নহয়নে? মানুহ সকলো সমান, তাত যোগ্যতা নিৰ্ধাৰণ নকৰিব। মানুহক মানুহ হিচাপে সন্মান কৰক। কোন ধনী কোন দুখীয়া, কাৰ ষ্টেটাছ কিমান ওপৰত, সেইবিলাক নাচাব কেতিয়াও। নিগেটিভকৈ ভিডিঅ' এটা বনালেও তাত আহি পেলাই বেয়া কমেণ্ট কৰিব, আৰু কিবা এটা ভালকৈ ভিডিঅ' বনালেও কিছুমানে যোগ্যতা নিৰ্ধাৰণ কৰিবলৈ আহে। মই কেতিয়াও নিজকে গৰিমা বৌৰ লগত তুলনা কৰিবলৈ যোৱা নাই, বা মই গৰিমা বৌৰ নিচিনা হ'বও নোৱাৰোঁ। মই এগৰাকী সাধাৰণ মহিলা। ভিডিঅ'টোত বাৰে বাৰে কৈছোঁ যে গৰিমা বৌৰ ঠাইত সাধাৰণ এগৰাকী মহিলাই সেন্দুৰ ল'লে আপুনি একচেপ্ট কৰিব পাৰিব লাগিব। যদি কোনোবাই ইচ্ছা কৰিছে সেন্দুৰখিনি ল'বলৈ, যদি কোনোবাই ৰঙা ৰঙৰ কাপোৰযোৰ পিন্ধিবলৈ ইচ্ছা কৰিছে, পিন্ধিবলৈ দিয়ক, আপোনাৰ আপত্তি কিয়?
অকল গৰিমা বৌয়ে পিন্ধিব পাৰে, বেলেগে নোৱাৰে, সেইটো আপোনাৰ কেনেকুৱা চিন্তাধাৰা? আচৰিত লগা কিছুমান কমেণ্ট পঢ়ি মানে নিজে আচৰিত হৈছোঁ। আমাৰ মানুহবিলাক আচলতে কেনেকুৱা ধৰণৰ।